नमस्कार बंधु बान्धवीসকল আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰটো এনেকুৱা হ'ল যে আপোনালোকে সকলোৱে সদায় এনেকুৱা কাম বিচাৰি থাকে যে মই ঘৰতে বহি পইচা ইনকাম কৰিম। তো বন্ধুসকল আপোনালোকৰ কাৰণে আজি এনেকুৱা এটা খবৰ লৈ আহিছোঁ যিটো খবৰৰ দ্বাৰা আপোনালোকে ঘৰতে বহি পইচা ইনকাম কৰিব পাৰিব। আপুনি জাষ্ট বেলেগ কিছু কৰিব নালাগে, আপুনি অলপ কাম কৰিলে আপুনি দিনত কমসে কম 200 পৰা 300 টকা আপুনি ইনকাম কৰিব পাৰিব। আপোনালোকৰ এটা টাৰ্গেট দিয়া থাকিব, সেই টাৰ্গেটটো পুৰা হৈ গ'লে কমসে কম আপোনালোকে মাহত 10,000 পৰা 12,000 টকা এটা আপুনি ইনকাম কৰিব পাৰিব। সব বন্ধুসকল কেনেকুৱাকৈ কামটো কৰিব লাগিব আৰু কি কামটো হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সেইলৈকে চাই থাকিব। আপোনালোকৰ সিম্পল কিছু কাম কৰিব লাগিব। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি, আপুনি যদি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো এনেকুৱা নতুন আপডেট ৰেগুলাৰলি পাই থাকিবলৈ। তো বন্ধুসকল কি কৰিব লাগিব, আপোনালোকে এটা কাম কৰিব লাগিব। আপোনালোকৰ ইয়াত কোনো এপছ ডাউনলোড কৰিব নালাগে। এটা কথা মনত ৰাখিব, ৰুপি ফৰ ক্লিক এটা ৱেবছাইট আছে, সেই ৱেবছাইটত আপোনালোকে যাব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, আপুনি ডাইৰেক্টলি ৱেবছাইটত গ'লে আপোনালোকে পইচা ইনকাম কৰিব কিজানি নোৱাৰিব। তো বন্ধুসকল সেইকাৰণে আপোনালোকে কোনো এটা লিংকৰ পৰা আপোনালোকে যাব লাগিব, যিকোনো এটা লিংকৰ পৰা। তো বন্ধুসকল আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকখিনি দি দিম। তো আপোনালোকে সেইটো লিংকৰ পৰা ক্লিক কৰি আপোনালোকে পইচাটো ইনকাম কৰিব পাৰিব। কেনেকুৱাকৈ ইনকাম কৰিব লাগিব আপোনালোকে চাই থাকক। যেতিয়া আপোনালোকে লিংকত যাব, আপোনালোকে লিংকত যোৱাৰ পিছত এনেকুৱা এটা ৱেবছাইট পেজ খোল খাব আপোনালোকৰ, ইউ ৱান্ট মেক সাম মানি অনলাইন। ইয়াত আপোনালোকে অনলাইন যোগেদি কিছু পইচা আপোনালোকে আৰ্ন কৰিব পাৰিব। তো কেনেকুৱাকৈ প্ৰথমতে আপোনালোকে কাম কৰিব লাগিব, গেট ষ্টাৰ্টেড ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ নাম ইয়াত মই এইটো কৰিছোঁ সেইকাৰণে মোৰ ডাইৰেক্টলি আহিছে। আপোনালোকৰ তাত আহিব, নাম দিব লাগিব, আপোনালোকৰ এটা ইমেইল আইডি দিব লাগিব আৰু আপোনালোকৰ নিজস্ব এটা পাছৱৰ্ড আপোনাক বনাব দিব আৰু কাৰেন্সি আপোনালোকৰ ইণ্ডিয়ান কাৰেন্সি নে আদাৰ কাণ্ট্ৰি। তো তাত আপোনালোকে ইণ্ডিয়ান কাৰেন্সি বুলি আপোনালোকে ক্লিক কৰি তাৰপিছত আপোনালোকে সাবমিট কৰি দিব। তো বন্ধুসকল আপোনালোকৰ সাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ৱেব পেজ খোল খাব, এনেকুৱা ৱেব পেজ এটা খোল খাব। ইয়াত আপোনালোকে এইটো সাইডত পাব ডেশবৰ্ড বুলি এটা অপশ্যন আছে, 3টা ডট আছে। ইয়াত চাব 3টা ডট ডেশবৰ্ড যে আছে, এই ডেশবৰ্ডত আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে চাব বহুতকেইটা অপশ্যন আছে। ইয়াত বহুতকেইটা অপশ্যন আছে ডেশবৰ্ড মেনু, তাৰমানে আপোনালোকৰ মেনুৰ পিছত ইয়াত ডেশবৰ্ড আছে, ৰেফাৰ এণ্ড আৰ্ন, ইনষ্টল এপছ এইবিলাক নালাগে, কেপচা এণ্ট্ৰি জব, ডাটা এণ্ট্ৰি জব, ছ'চিয়েল মিডিয়া জব, ৰিৱাৰ্ড চেণ্টাৰ, পেমেণ্ট চেণ্টাৰ, ৱৰ্ক ৰিপৰ্ট, মাই একাউণ্ট। তো বন্ধুসকল ইয়াত আপোনালোকৰ বহুতকেইটা অপশ্যন আছে। ইয়াত আপোনালোকে চাব যে প্ৰথমতে আপোনালোকে এইটো চাব, যেতিয়া আপোনালোকে লগ ইন কৰাৰ পিছত আপোনালোকে চাইন ইন কৰাৰ পিছত যিটো আপোনালোকৰ ডাটা এণ্ট্ৰি জব আছে, ডাটা এণ্ট্ৰি জবত আপোনালোকে ক্লিক কৰিব লাগিব। ডাটা এণ্ট্ৰি জবত যেতিয়া আপোনালোকে ক্লিক কৰিব এনেকুৱাকৈ আপোনালোকৰ লোডিং হ'ব বন্ধুসকল। এনেকুৱাকৈ লোডিং হোৱাৰ পিছত আপোনালোকৰ 5টা কাম কৰিব লাগিব, 24 ঘণ্টাত আপোনালোকৰ 5টাকৈ কাম দিব। ইয়াত আপোনালোকে দেখা পাই আছে যে প্ৰথম পেজটোত আপোনালোকৰ প্ৰথম যিটো বক্স আছে, প্ৰথম বক্সটোত ডাটা এণ্ট্ৰি ডকুমেণ্ট বুলি এটা অপশ্যন আছে। তো ইয়াত আপোনালোকে কি কৰিব লাগিব, যিখিনি আপোনালোকৰ অপশ্যনখিনি আছে এইখিনি জাষ্ট আপোনালোকে এনেকুৱাকৈ ক্লিক কৰি আপোনালোকে এনেকুৱাকৈ জাষ্ট কপি কৰিব। এনেকুৱাকৈ কপি কৰি ইয়াত কপিত ক্লিক কৰাৰ পিছত তলত আৰু এটা ফৰ্ম আছে, ডাটা এণ্ট্ৰি ফৰ্ম বুলি আছে, সেই ফৰ্মত আপোনালোকে এনেকুৱাকৈ টিপি ধৰি থাকিব, তাৰপিছত পেষ্ট কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত ইয়াত চাওক আপোনালোকৰ সন্মুখত লাইভ দেখাই দিলোঁ, মই 5টাকৈ এতিয়াই পালোঁ। তো বন্ধুসকল আপোনালোকে এনেকুৱাকৈ যে আপোনালোকৰ প্ৰত্যেক দিন 24 ঘণ্টা মূৰে কৰাৰ 5টাকৈ কাম দিব। তো এইটো ছাইডত আকৌ এবাৰ কৰি দেখাই দি আছোঁ মই। এনেকুৱাকৈ আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত কপি কৰিব, কপি কৰাৰ পিছত ডাটা এণ্ট্ৰি ফৰ্মত আপোনালোকে এনেকুৱাকৈ ভৰাই দিব। ভৰাই দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ চাব ইয়াত পইচা দেখাব, এণ্ট্ৰি ছাকচেছফুল এণ্ড আৰ্নিং ক্ৰেডিটেড ₹9। তো ইয়াত মই আকৌ 9 টকা পালোঁ। তো বন্ধুসকল এইটো এটা কাম গ'ল। আপুনি প্ৰত্যেক দিনে এনেকুৱাকৈ 5টাকৈ অপশ্যন আহিব, আপুনি 24 ঘণ্টা মূৰে 5টাকৈ অপশ্যন পাব। 5টাকৈ অপশ্যনে আপোনালোকে পূৰা কৰিব, কমসে কম আপোনালোকে 50 টকা এটা পাব। তো আৰু এটা কাম আছে ইয়াত চাওক কোনটো কাম,
ইয়াত আপোনালোকৰ আৰু এটা কাম আছে কি এই তিনিটা ড্যাশবোৰ্ডত আপোনালোকে যাব ড্যাশবোৰ্ডত যোৱাৰ পিছত আপোনালোকে ইয়াত আৰু এটা অপশ্যন পাব ক্যাপচা এন্ট্ৰি জব বুলি ক্যাপচা এন্ট্ৰি জবত আপোনালোকে ক্লিক কৰিব ক্যাপচা এন্ট্ৰি জবত আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনালোকৰ বেলেগ কিবা কৰিব নালাগে বন্ধুসকল ইয়াত জাস্ট কি কৰিব আপোনালোকে ইয়াত যে আপোনালোকৰ ইয়াত ক্যাপচা কিছুমান কোড আহিছে কোডবিলাক টাইপ দ্য এবভ ওয়ার্ড এই ওপৰৰ যিখিনি ওয়ার্ডবিলাক আছে ওয়ার্ডবিলাক আপোনালোকে জাস্ট এই ফৰ্মত ভৰি দিব এন এস ওয়াই এফ এইচ এম 6 আপোনালোকে চাই থাকক 6 জি জি W তো ইয়াতো আপোনালোকে এনেকুৱাকে ফৰ্মখন ভৰাই দিয়াৰ পিছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱাকে পইচা পাই থাকিব তো বন্ধুসকল এন্ট্ৰি সাকসেসফুল এন্ড আর্নিং ক্রেডিটেড 4 তো ইয়াত মই 4 টকা আকৌ পালো তো বন্ধুসকল এনেকুৱাকে আপোনালোকে প্ৰত্যেক দিনাই এইটোত পাব 50 বাৰ আৰু আপোনালোকৰ যেটো ডাটা এন্ট্ৰি জব বুলি আছে এইটোত পাব আপোনালোকে 5 বাৰ তো বন্ধুসকল ৰেগুলাৰলি আপোনালোকে কমসে কম 300 পৰা 250 টকা এটা 250 পৰা 300 টকা এটা ইনকাম কৰিব পাৰিব তো বন্ধুসকল যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব এটা কমেন্ট কৰিব আৰু আপোনালোকে ভিডিওৰ ডেসক্ৰিপশন বক্সত দিয়া লিংকত আপোনালোকে যায় ক্লিক কৰি আপোনালোকে লগইন বা সাইন ইন কৰি লওক তো আজিৰ পৰা স্টার্ট কৰক আপুনি যদি ভিডিওটো ভাল লাগে যদি আপোনাৰ কামটো হয় তেতিয়া হলে আপুনি এটা লাইক কৰক কিয়নো আপোনাৰ কাৰণে বহুত কষ্ট কৰি মই ভিডিওটো যোগাৰ কৰিছে তো আজিলৈকে মানে নেক্সট ভিডিওত আকৌ লগ পাম ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো সকলোৰে সুস্থ কামনা কৰিছো